মাননীয় অধ্যক্ষ মহোদয়, আজিৰ সদনত আৰম্ভণিতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিষয়টো আমাৰ সন্মুখলৈকে আনি সভা স্থগিত প্ৰস্তাৱৰ বাবে সদনৰ ওচৰত জাননী প্ৰদান কৰিছিল। সংসদীয় গণতন্ত্ৰত সাধাৰণতে শাসক পক্ষই সভা স্থগিত প্ৰস্তাৱ বিৰোধিতা কৰে আৰু আজিও স্বাভাৱিকভাৱে আমি সভা স্থগিত প্ৰস্তাৱৰ বিৰোধিতা কৰিব লাগিছে। কিন্তু আমি কোনেও এই প্ৰস্তাৱৰ বিৰোধিতা নকৰি তাক পূৰ্ণ সমৰ্থন আগবঢ়াইছিলোঁ এই কাৰণে যে জুবিন গাৰ্গৰ মৃত্যু, জুবিন গাৰ্গৰ হত্যা অসমৰ বাবে এটা অপূৰণীয় ক্ষতি আৰু এই ক্ষতিক হয়তো আমাৰ প্ৰজন্মই কেতিয়াও পূৰণ কৰিব নোৱাৰে। জুবিন গাৰ্গৰ ক্ষতি অসমৰ প্ৰতিজন ব্যক্তিৰ বাবে এক অপূৰণীয় ক্ষতি, প্ৰতিজন পৰিয়ালৰ ক্ষতি, প্ৰতিটো জাতি উপজাতিৰ ক্ষতি। আমাৰ জাতিয়ে এক মহামূল্যৱান অমৰ সম্পদক হেৰুৱাই পেলালে। মোৰ আজিও মনত আছে জুবিন গাৰ্গক গুৱাহাটীৰ এটা ব্যক্তিগত টিভি চেনেলে যেতিয়া তেওঁক শ্ৰেষ্ঠ অসমীয়াৰ সন্মান যাচিবৰ বাবে এটা অনুষ্ঠান আয়োজন কৰিছিল। সেই অনুষ্ঠানত জুবিন গাৰ্গক সন্মুখত ৰাখি মই কৈছিলোঁ যে জুবিন অসমৰ এক জাতীয় সম্পদ আৰু জুবিনক আমি তেওঁৰ সৃষ্টিৰে সদায় জীয়াই ৰাখিব লাগিব আৰু জুবিন আমাৰ বাবে সদায় আদৰৰ প্ৰাণৰ শিল্পী হৈ থাকিব। এই প্ৰজন্ম জুবিনৰ ওচৰত সদায় ঋণী হৈ থাকিব লাগিব। এই বক্তব্য জুবিনৰ মৃত্যুৰ পিছত মই দিয়া নাছিলোঁ। জুবিনৰ জীৱনকালত, জুবিনৰ সন্মুখত জুবিনক মই এইদৰে শ্ৰদ্ধা দিছিলোঁ আৰু জুবিনে এটা কথা সিদিনাখন কৈছিল, যাক মই আজিও মনত পেলাওঁ, যে হিমন্ত দাক মই মুখ্যমন্ত্ৰী হিচাপে সম্বোধন নকৰোঁ, মই হিমন্ত দাক হিমন্ত দা হিচাপে ক'ম। গতিকে ব্যক্তিগত আৰু মুখ্যমন্ত্ৰী হিচাপে আমাৰ সকলোৰে আৱেগ জুবিনৰ লগত সমাহিত হৈ আছে আৰু সেইকাৰণে আমি জুবিনৰ হত্যা আৰু মৃত্যুৰ তদন্ত পলিটিক্স নকৰিবা গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে গাইছিলে। অখিল গগৈ, মাননীয় অধ্যক্ষ মহোদয়, অখিল গগৈ, প্লিজ সিট ডাউন। মই ৰিপ্লাইটো শুনক প্লিজ। অখিল গগৈ, অধ্যক্ষ মহোদয়, কিবা থাকিলে মানে পিছত আপুনি ক'ব, মই টাইম দিম 1 মিনিট। অধ্যক্ষ মহোদয়, মই যিমান দূৰ জানো পলিটিক্স নকৰিবা গানটো অখিল গগৈৰ কাৰণে গাইছিলে, মই যিমান দূৰ জানো। কাৰণ কা আন্দোলন কৰি যেতিয়া আপোনালোকে বটলা পাৰ্টি বুলি কোন পাৰ্টিত? অখিল গগৈ, লুৰিণ গগৈ পাৰ্টি, মাননীয় সদস্য অখিল গগৈ, লুৰিণ গগৈ পাৰ্টি, প্লিজ সিট ডাউন। অখিল গগৈ, অখিল গগৈ, প্লিজ সিট ডাউন। মাননীয় অধ্যক্ষ মহোদয়, দিয়া। অসমৰ আনন্দ সৰ্বানন্দ বুলি জুবিন গাৰ্গে গান গাইছিলে। বটলা বুলি কৈছে, সেইটো অখিল গগৈ পিছত ক'লে যে এইবিলাক ৱৰ্ড ইউজ নকৰিব। মাননীয় অধ্যক্ষ মহোদয়, যদি জুবিনৰ প্ৰতি অলপো অখিল গগৈৰ মৰম আছে, অলপ দেৰি আজি অন্তত ভালকৈ বিহেভ কৰক। মই আপোনাক হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিম, কাৰণ আজিৰ সদনৰ ইতিহাসত এই বটলা তটলা এই শব্দবোৰ যদি যায়, নতুন প্ৰজন্মই আমাক ক্ষমা নকৰিব। আপুনি যে তদন্ত অখিল গগৈ, মই বাধ্য হ'ম। আপুনি যদি কথা নুশুনে ছাছপেণ্ড কৰিবলৈ বাধ্য হ'ম। প্লিজ বিহেভ প্ৰপাৰলি। মাননীয় অধ্যক্ষ মহোদয়, জুবিনৰ প্ৰতি থকা সকলোৰে মৰমক সন্মান জনাই আমি আজি সভা স্থগিত প্ৰস্তাৱত বিৰোধিতা কৰা নাই, সমৰ্থন কৰিছোঁ। আৰু বিৰোধী পক্ষই যাতে পৰ্যাপ্ত সময় পায় তাৰ বাবে আমি এজনেও বক্তব্য ৰখাৰ পৰা বিৰত আছোঁ। ৰাজ্যৰ সংসদীয় ইতিহাসত এনে ঘটনা বিৰল আৰু প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে, যিও এক প্ৰকাৰ মহান শিল্পী জুবিন গাৰ্গলৈ আমাৰ
শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰিব পাৰে মাননীয় অধ্যক্ষ মহোদয় জুবিন গাৰ্গৰ গোটেই পৰিক্ৰমা 19/9/2005 তাৰিখে জুবিন গাৰ্গৰ মৃত্যু হয় আৰু তাৰ পৰা আজিলৈকে হোৱা গোটেই ঘটনা বা তদন্ত তাৰ গোটেই পৰিক্ৰমাটো মই সদনৰ সন্মুখত দাখিল কৰিব খুজিছোঁ আৰু তাৰ প্ৰচেষ্টাৰ অংশ হিচাপে লেটাৰ ৰগেটৰীৰ ওপৰত অখিল গগৈ ডাঙৰীয়াৰ যিটো বিবৃতি তাকো মই চুই যাম আৰু মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ঘটনাটো হত্যা বুলি কিয় কৈছে তাৰো মই এটা আপোনালোকক স্পষ্ট উত্তৰ দিব বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যু 19/9/2025 তাৰিখে হয় 20/9/2005 তাৰিখে আমি প্ৰথম FIR ৰেজিষ্টাৰ কৰোঁ অৰ্থাৎ প্ৰথম দিনাখনেই আমাৰ সন্দেহ হয় যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয় আৰু লগে লগে BNSৰ Section 61 ক্ৰিমিনেল কনস্পিৰেচি 105 culpable homicide 106 causing death by rash and negligence act তাক আমি 20 তাৰিখে আমি ৰেজিষ্টাৰ কৰোঁ ইটি যে মই ডেডলাইন কৈছোঁ 20/9/2025 কিন্তু এই ঘটনাৰ প্ৰাৰম্ভিক তদন্ত কালতে অসম পুলিচে নিশ্চিত হয় যে এই ঘটনা কালপেবল হোমিসাইড নহয় ইট ইজ এ প্লেইন এণ্ড চিম্পল মাৰ্ডাৰ তাৰ কাৰণে ঘটনাৰ দুদিনৰ ভিতৰতে অসম চৰকাৰে আদালতক প্ৰাৰ্থনা জনায় দিজ আৰ মেটাৰ অফ ৰেকৰ্ডছ মুখ্যমন্ত্ৰীয়ে জানাৰ কথা নহয় অসমৰ সকলো উকিলে জানে জাজে জানে দিজ আৰ পাব্লিক ৰেকৰ্ডছ আৰু তাৰ চাৰ্টিফাইড কপিও আপোনালোকে ল'ব পাৰে দুদিনৰ ভিতৰতে SIU নিৰ্মাণ হোৱাৰ লগে লগে অসম চৰকাৰে মহামান্য আদালতক অনুৰোধ জনায় যে এই ঘটনা হত্যা আৰু মহামান্য আদালতক আমি আবেদন কৰোঁ যে এই 61 105 106ৰ লগত Section 103 এড কৰিব লাগে ইয়াৰ ওপৰত আদালতত বিতৰ্ক হয় আৰু আদালতত বিতৰ্ক হোৱাৰ পিছত অসম পুলিচৰ আবেদনক গ্ৰাহ্য কৰি মহামান্য আদালতে Section 103 এড কৰে তাৰ মানে দিস ইজ এ মাৰ্ডাৰ ফ্ৰম ডে 3 ইয়াত মুখ্যমন্ত্ৰীয়ে কোৱা কথা নহয় অসম পুলিচে আদালতক আবেদন কৰে যে মহামান্য আদালত প্ৰথমতে আমি ইয়াক ক্ৰিমিনেল কনস্পিৰেচি বুলি ভাবিছিলোঁ কালপেবল হোমিসাইড বুলি ভাবিছিলোঁ কজিং ডেথ বাই ৰেছ এণ্ড নেগলিজেন্ট এক্ট বুলি ভাবিছিলোঁ কিন্তু প্ৰাৰম্ভিক তদন্ত কালত আমি সন্তুষ্ট হওঁ বা আমি নিশ্চিত হওঁ যে জুবিন গাৰ্গৰ মৃত্যু কালপেবল হোমিসাইড আৰু নেগলিজেন্স নহয় ইট ইজ এ প্লেইন মাৰ্ডাৰ আমাৰ আবেদনক কোৰ্টে গ্ৰহণ কৰে আৰু কোৰ্টে অনুমতি দিয়ে যে আপোনালোকে 103 এড কৰিব পাৰে যদি আমি Section 103 এড নকৰিলোহেঁতেন আজিলৈকে গোটেই কেইজন অভিযুক্তৰ বেল হ'লহেঁতেন সিদ্ধাৰ্থ শৰ্মাও 2 মাহৰ মূৰত বাহিৰত ওলাব আপুনি অকল সেইটো কৰিবলৈ ইলেকশ্যনলৈকে তেওঁলোকক ৰাখিবলৈহে এইটো কৰিছে হয়নে নহয় এতিয়া ইমান দিনে আপোনালোকে মোক সুধি আছিল না দিয়া নাই অধ্যক্ষ মহোদয় CBI Honorable member, please. আপুনি শুনক আপুনি শুনক আপুনি কিয় বিতৰ্ক কৰি থাকে মানে সদায় অশান্তি কিয় কৰি থাকে অধ্যক্ষ মহোদয় এইটো ইমান ডাঙৰ পৰিৱেশ তদন্ত সকলোৱে শুনিব খুজি আছে অসমৰ মানুহে এই কথাখিনি মই অখিল গগৈৰ কাৰণে কোৱা নাই আজিৰ সদনৰ গোটেই ডিসকাশনটো অসমৰ লাখ লাখ মানুহে ইয়াক লক্ষ্য কৰি আছে আৰু অখিল গগৈ যদি তুলুঙা কথা কয় ইলেকশ্যন অমুক তমুক
মই অধ্যক্ষ মহোদয় অনুৰোধ কৰিম যে প্ৰয়োজন হ'লে মোৰ বিবৃতিটো শুনাৰ স্বাৰ্থত যদি অখিল গগৈক সদনৰ পৰা কেইটামান সময়ৰ কাৰণে বাহিৰত পঠিয়াব লাগে পঠিয়াব লাগিব কাৰণ তেওঁক আমি সদনক হাতত ল'ব নিদিওঁ আৰু তেওঁ অকলে সদনখন হস্তক্ষেপ কৰিব নোৱাৰে অধ্যক্ষ মহোদয় প্ৰথম প্ৰশ্নৰ মই উত্তৰ দিলোঁ যে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকৈ গম পায় মুখ্যমন্ত্ৰীয়ে হত্যা বুলি মোক SITয়ে কোৱা নাই এই হত্যাকাণ্ড ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি থাৰ্ড ডে যিমান বেইল এপ্লিকেশ্যন যিমান ৰিমাণ্ড এপ্লিকেশ্যন যিমান আজিলৈকে কোৰ্টত আদান প্ৰদান হৈছে গোটেইটো ছেকশ্যন 103ৰ ওপৰত হৈছে আৰু এই বিষয়টো বিৰোধী পক্ষই আজিলৈকে গম পোৱা নাই তাৰ পৰা মই অনুভৱ কৰোঁ যে বিৰোধী পক্ষৰ গোটেই ঘটনাটোৰ ওপৰত সম্যক ধাৰণা হোৱা নাই নহ'লে অন্ততঃ কোৰ্টত গৈ আমি কাষ্টডি বিচাৰা ফৰৱাৰ্ডিং ৰিপৰ্টখন বা কোৰ্টে কাষ্টডি গ্ৰাণ্ট কৰা অৰ্ডাৰৰ ফটোষ্টেট কপি চাৰ্টিফাইড কপি যি পাব্লিক ৰেকৰ্ড তাক আজি বিৰোধী পক্ষৰ হাতে হাতে থাকিব লাগিছিলে কিন্তু আজি বিৰোধী পক্ষৰ হাতত পাব্লিক ডকুমেণ্টছখিনিও নাই প্লিজ আমাক দেখুৱাবলৈ দিয়ক অকণমান সময় দিয়ক অধ্যক্ষ মহোদয় তেখেতে একিউজ আপুনি পিছত ক'ব অধ্যক্ষ মহোদয় মই এটা ডকুমেণ্ট দেখুৱাই দিয়ক আপুনি পিছত দি দিব অধ্যক্ষ বহক মহোদয়, না যদি বিৰোধী পক্ষৰ হাতত ডকুমেণ্টছ আছে એટલે মোক কিয় সুধি আছে মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কেনেকৈ গম পালে মোক কিয় সুধি আছে ইট ইজ এ কেছ অফ মাৰ্ডাৰ ফ্ৰম ভেৰি ফাৰ্ষ্ট ডে আজিলৈকে সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত অমৃত প্ৰভা শেখৰ জ্যোতি তেওঁলোক যে জেলত আছে তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে চ' এই কথাটো মই আজি হাউচক ক্লিয়াৰ কৰি দিলোঁ দিছ কেছ হেজ বিন ৰেজিষ্টাৰ্ড চ' ডেট কোনো কনফিউজন নাথাকে দিছ কেছ হেজ বিন ৰেজিষ্টাৰ্ড আণ্ডাৰ ছেকশ্যন 61 ছেকশ্যন 105 ছেকশ্যন 106 and section 103 of Bharatiya Nyay Sanghita and section 103 hoise purana 302 gotike this is a plain and simple case of murder yate sondehor obakash nai that is the case of SIT ইয়াৰ পিছত মাননীয় অধ্যক্ষ মহোদয় FIR registered হল আৰু আমি জুবিন গাৰ্গক 19 তাৰিখে তেখেতৰ সন্ধিয়া মৃত্যু হয় হত্যা হয় ছিংগাপুৰ অথৰিটিয়ে সম্পূৰ্ণ পোষ্টমৰ্টেমৰ গোটেই প্ৰক্ৰিয়া সমাপ্ত কৰাৰ পিছত আমি আটাইতকৈ স্পীডত আৰু দ্ৰুত গতিশীল আমি লগে লগে জুবিন গাৰ্গৰ মৃত শৰীৰ পাৰ্থিৱ শৰীৰ আমি অসমলৈ উভতাই আনো ৰাজ্যৰ 3 কোটি জনসাধাৰণক প্ৰতিনিধিত্ব কৰি আপুনি চাৰ্টাৰ্ড ফ্লাইটত আনিম বুলি কৈ নানিলে ইমান তুলুঙা অ'কে মাননীয় অধ্যক্ষ মহোদয় কিবা প্লিজ বেমাৰ হৈছে আপুনি মই ৱাৰ্নিং দিছো ইয়াৰ পিছত যদি আপুনি ইণ্টাৰাপ্ট কৰে কিন্তু আপুনি কিবা এটা ডেফিনেটলি আপোনাৰ বেমাৰ বাহিৰত যাব হ'ব লাগিব অসমৰ 3.5 কোটি মানুহক প্ৰতিনিধিত্ব কৰি মই নতুন দিল্লীলৈ যাওঁ আৰু জুবিন গাৰ্গক অসমৰ ৰাইজৰ হৈ পাৰ্থিৱ শৰীৰটো আমি গ্ৰহণ কৰোঁ ৰাতিপুৱাতে তেখেতক আমি গুৱাহাটীলৈ লৈ আহোঁ তুৰন্ত গতিত আমি তেখেতক ক'ত অন্তিম সংস্কাৰ কৰা হ'ব কেনেকৈ অন্তিম সংস্কাৰ কৰা হ'ব লাখ লাখ মানুহৰ আবেগৰ মাজতো জুবিন গাৰ্গক আমি যি ধৰণে পাৰোঁ সন্মান আৰু মৰ্যাদাৰে জুবিনক আমি এই পৃথিৱীৰ পৰা বিদায় দিওঁ যদিও তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব অধ্যক্ষ মহোদয় জুবিনৰ পাৰ্থিৱ শৰীৰ আমাৰ মাজত থকা সময়তে এছাম লোকে দাবী কৰে যে জুবিনৰ ছেকেণ্ড পোষ্টমৰ্টেম আমি গুৱাহাটীত কৰিব লাগে লগে লগে সেই দাবী আমি মানি লওঁ মোৰ বহুত ইচ্ছা নাছিলে কাৰণ মৰমৰ শিল্পীজনক বাৰে বাৰে শৰীৰটো কটা তথাপিতো যিহেতু জুবিন মোৰ নহয় আমাৰ গতিকে লগে লগে অনুৰোধ আমি ৰক্ষা কৰোঁ
আৰু জুবিনক আমি পোষ্টমৰ্টেম দ্বিতীয়বাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজত সমাপন কৰোঁ গুৱাহাটী মেডিকেল কলেজত জুবিনৰ পোষ্টমৰ্টেম কৰোঁতে আমি এইমছ গুৱাহাটীৰ ডক্টৰকো আমি কমিটিত ৰাখোঁ যাতে ই গুৱাহাটী মেডিকেল কলেজ আৰু এইমছ গুৱাহাটীৰ এটা যৌথ প্ৰচেষ্টা হয় 24 তাৰিখে আমি জুবিনৰ ভিছৰা চেম্পল CFSL নতুন দিল্লীলৈ প্ৰেৰণ কৰোঁ ফৰ টক্সিকোলজিকেল এক্সামিনেশ্যন মেডিকেল এভিডেন্স গুৱাহাটী মেডিকেল কলেজে আমাক 3 তাৰিখে 3/10/2025 তাৰিখে আমাক পোষ্টমৰ্টেম ৰিপৰ্ট দাখিল কৰে 10 তাৰিখে ভিছৰা ৰিপৰ্ট আমি CFSL নতুন দিল্লীৰ পৰা লাভ কৰোঁ ডায়েটম টেষ্ট ৰিপৰ্ট আমি CFSL দিল্লীৰ পৰা 6-10 তাৰিখে আমি লাভ কৰোঁ গুৱাহাটী মেডিকেল কলেজে জুবিনৰ মৃত্যু বা হত্যাৰ ফাইনেল অপিনিয়ন 12/10/2025 তাৰিখে আমাক দাখিল কৰে ইয়াৰ পিছত ছিংগাপুৰৰ পৰা আমাৰ পুলিচে ছিংগাপুৰ কৰ্তৃপক্ষই কৰা পোষ্টমৰ্টেম ৰিপৰ্ট আমি ইয়াৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হ'ম ছিংগাপুৰৰ যিখন পোষ্টমৰ্টেম ৰিপৰ্ট তাক আকৌ আমি গুৱাহাটী মেডিকেল কলেজলৈকে প্ৰেৰণ কৰোঁ যে আপোনালোকৰ পোষ্টমৰ্টেম ৰিপৰ্ট আৰু ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টৰ মাজত কিবা পাৰ্থক্য আছে নেকি বা ডাইৰেকশ্যনটো একেটা আছেনে নাই বা ইয়াত কিবা ডিমত আছে নেকি গুৱাহাটী মেডিকেল কলেজে বাই এণ্ড লাৰ্জ ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টখনক এণ্ডৰ্ছ কৰে আৰু দুইটা পোষ্টমৰ্টেম ৰিপৰ্টৰ ওপৰত ফাইনেল ৰিপৰ্ট আমি 5/11/25 তাৰিখে আমি লাভ কৰোঁ ইয়াৰ পিছত জুবিন গাৰ্গৰ লগত জড়িত এই হত্যাকাণ্ডৰ লগত জড়িত বিভিন্ন উইটনেছ এক্সামিনেশ্যন এণ্ড মোৰ ইম্পৰ্টেণ্টলি মটিভ মই যেতিয়া কৈছিলোঁ যে জুবিনৰ চাৰ্জশ্বিটৰ পিছত অসমবাসীয়ে দুখ পাব কষ্ট পাব তাৰ মেইন কাৰণটো হৈছে মটিভ যদি অসমবাসীয়ে মটিভটো গম পায় মানুহটো আনন্দিত হ'ব নোৱাৰে মানুহেতো দুখেই পাব দিজ আৰ জেনেৰেল ষ্টেটমেণ্ট যিটো আপুনিও দিব পাৰে ময়ো দিব পাৰোঁ মৰমৰ শিল্পী এজনক কোনোবাই হত্যা কৰিলে হত্যাকাণ্ডৰ চাৰ্জশ্বিটৰ দিনাখনটো মানুহে আনন্দ নকৰে সিদিনাখনটো মানুহে দুখেই পাব আজি আমি গোটেই মটিভ এক্সামিনেশ্যন কৰি 252 জন উইটনেছৰ আমি ষ্টেটমেণ্ট ৰেকৰ্ড কৰোঁ 29 জন মেম্বাৰৰ 29টা চিজাৰ আমি এতিয়ালৈকে কৰিব পাৰিছোঁ 7 জন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ এৰেষ্টসকলৰ নাম আপোনালোকে জানে সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী শ্যাম কানু মহন্ত অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ পৰেশ বৈশ্য নন্দেশ্বৰ বৰা ইয়াৰ পিছত এই ইনভেষ্টিগেশ্যন চলি থাকোঁতে ভাৰত চৰকাৰে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিৰ অধীনত অসম চৰকাৰক সহযোগিতা কৰিবৰ বাবে ছিংগাপুৰ চৰকাৰক অনুৰোধ কৰে ছিংগাপুৰ চৰকাৰক অনুৰোধ কৰাৰ উপৰিও পৰৰাষ্ট্ৰ মন্ত্ৰী জয়শংকৰ ডাঙৰীয়াই ছিংগাপুৰ কৰ্তৃপক্ষৰ লগত নিজে কথা পাতে ছিংগাপুৰ কৰ্তৃপক্ষই অসম পুলিচক ছিংগাপুৰলৈ যাবলৈ অনুমতি দিয়ে আৰু আমি 21/10/2025 তাৰিখে ছিংগাপুৰৰ আৰক্ষীক আমি সাক্ষাৎ কৰোঁ 4/11/2025 তাৰিখে আমি বিচৰা ডকুমেণ্টছখিনি ছিংগাপুৰ কৰ্তৃপক্ষই হাই কমিশ্যনাৰৰ জৰিয়তে অসম চৰকাৰে প্ৰেৰণ কৰে আৰু 13/11/2025 তাৰিখে ছিংগাপুৰৰ পৰা অহা ডকুমেণ্টছ
আমি থ্ৰু ডিপ্ল'মেটিক কেৰিয়াৰ্ছ আমি লাভ কৰোঁ 10জন NRIকে ধৰি আমি সকলো ইনভেষ্টিগেশ্যন কৰোঁ উইটনেছ কৰোঁ আৰু সকলোৰে অৰিজিনেল মোবাইলৰ পৰা আমি প্ৰয়োজনীয় ভিডিঅ' যি য'ত উপলব্ধ আছিল তাক আমি চিজ কৰোঁ আৰু তাক আমি পোষ্টমৰ্টেম তাক আমি ফৰেনচিক এক্সামিনেশ্যনলৈকে পঠিয়াই দিওঁ ডিজিটেল এভিডেন্স আমি ডিজিটেল ফৰেনচিক্স এক্সামিনেশ্যন কৰোঁ এই গোটেইবোৰ বৰ্তমান কেছ ডায়েৰীৰ পাৰ্ট হৈ পৰিছে এতিয়া ইম্পৰ্টেণ্ট কথা যে আমাৰ ভাৰতৰ যি BNS অখিল গগৈ ডাঙৰীয়াই কৈছে BNS and BNSS দুখন বেলেগ সংহিতা এখন হৈছে ভাৰতীয় ন্যায় সংহিতা যি IPCৰ পৰা নিৰ্মাণ হৈছে এখন হৈছে ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা যি ক্ৰিমিনেল CRPCৰ পৰা এভিডেন্স হৈছে আৰু ভাৰতীয় সাক্ষ্য সংহিতা যি ইণ্ডিয়ান এভিডেন্স এক্টৰ পৰা নাগৰিক সুৰক্ষা সংহিতা মই ভাৰতীয় নাগৰিকে কৈছো ন্যায় কৈছে নাগৰিক ধৰ ঠিক আছে BNS যিখন ইণ্ডিয়ান এভিডেন্স এক্টৰ পৰা আহিছে য'ত এভিডেন্সিয়েল কথা অখিল গগৈ ডাঙৰীয়াই কৈছে এভিডেন্সিয়েল ইস্যু আছে ইণ্ডিয়ান ভাৰতীয় সাক্ষ্য সংহিতা যাক BSS বুলি কোৱা হয় জুবিন গাৰ্গৰ ঘটনা তদন্ত কৰাৰ পিছত সেকশন 208 of the BNS কয় when an offense is committed outside India by a citizen of India whether on the high sea or elsewhere or by a person not being such citizen on any ship aircraft registered in India he may be dealt with in respect of such offense as if it had been committed any place within India ইয়াত কোৱা হৈছে যে ফৰেনৰ কথা আমি ইয়াত কেনেকৈ তদন্ত কৰিম ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই কৈছে যে ফৰেনৰ ঘটনাও as if it has happened in India আমি তাক এটো পঢ়িল মোক কইলাম না এটো তো কোৰ্টৰ কথা তাৰো মই উত্তৰ দি আছো এটো কোৰ্টে কৈছে আমি যদি কোনেও সিদ্ধাৰ্থ আৰু শ্যাম কানুক বচাব খোজা নাই তেতিয়াহলে আমি আইনৰ কথাখিনি শুনিব লাগিব আইনে কৈছে যে as if it has committed in India offense can be registered in India তাৰ মানে আমি ধৰি লম যে ঘটনাটো সিঙ্গাপুৰত হোৱা নাছিল ঘটনাটো as if it has happened in India আৰু আমি provide আমি তাক ৰেজিষ্টাৰ কৰিব পাৰো কিন্তু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই কৈছে যে তোমালোকে ৰেজিষ্টাৰ কৰিব পাৰা ইনকুৱাৰী কৰিব পাৰা কিন্তু বিফৰ চাৰ্জশিট ভাৰত চৰকাৰৰ অনুমতি ল'ব লাগিব সেকশন 208 ত কৈছে provided notwithstanding anything in any of the preceding section of this chapter no such offense shall be inquired into or tried in India except with the previous sanction of the central government tar mane central government or jodi ami sanction pao ami dhorilom offense has been committed as if in India aru ami charge sheet dibo parim but before giving charge sheet it requires a previous sanction of MHA মই পবিত্ৰ সদনত জনাবলৈ পাই অতি আনন্দিত যে ইয়াত SITৰ ওপৰত সন্দেহ প্ৰকাশ কৰা হৈছে but SIT could convince Ministry of Home Affairs in Government of India আৰু 18 তাৰিখে জুবিনৰ উপজা দিনৰ দিনা ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে মই কি কম ভাই তেখেতে সব জানে তেতিয়ালে একোৱে নালাগে তেখেতকে SIT তো তেওঁ ঘেট কৰি দি দিলে হল না আপোনাক দিলে হল সদনেতো কোৱা নাই সদনতো কোনেও মাতা নাই না কোনে মাতিছে আৰু নাই
নহয় সদন কমিটিয়ে তেওঁলোকক দেখুৱাই দিছে যে আমি MLA নহয় নেকি আমাৰ ফালেও আঙুলিটো দিয়ক চাৰিওফালে সেইটো তাৰো উত্তৰ পাব প্লিজ অখিল গগৈ আৰু সদন কমিটিত যে আপুনি মেম্বাৰ হ'ব এইটো জৰুৰী নহয় অধ্যক্ষ মহোদয় 18 তাৰিখে আমি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা জুবিনৰ ঘটনাটোক হত্যা বুলি আকৌ মই ৰিপিট কৰিছোঁ জুবিনৰ ঘটনাটোক হত্যা বুলি ভাৰত চৰকাৰক প্ৰতীয়মান জনাই আমি IPC আৰু BNSৰ IPC 302 আৰু BNSৰ 103 অভিযোগনামা দাখিল কৰিবলৈ আমি অনুমতি লাভ কৰোঁ মাননীয় অধ্যক্ষ মহোদয় 8 তাৰিখ বা 10 তাৰিখে আমি এই গোটেই ঘটনাটো সম্পূৰ্ণ সাক্ষী প্ৰমাণ সহ আমি গুৱাহাটীৰ আদালতত অভিযোগনামা দাখিল কৰিম অভিযোগনামা দাখিল কৰাৰ পিছত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন কৰিম যে এই গোটেই ঘটনাটো ফাষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব লাগে আৰু অসম চৰকাৰে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এই ঘটনাটোক লজিকেল কনক্লুজনলৈকে লৈ যাবৰ কাৰণে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্ট কৰিম মাননীয় অধ্যক্ষ মহোদয় CIDয়ে যেতিয়া চাৰ্জশ্বীট দাখিল কৰিব আমি যদি সদনত বিধায়কসকলে SITৰ ভুল উলিয়াবলৈ আৰম্ভ কৰোঁ তাৰ মানে আমি কাক সহায় কৰিব খুজিছোঁ তাৰ মানে আমি গুৱাহাটীৰ উকিল সমাজে কৈছে যে শ্যাম কানু আৰু সিদ্ধাৰ্থক আমি কোনো লিগেল এসিস্টেন্স নিদিওঁ তেওঁলোকে ইতিমধ্যে ৰেকৰ্ডত কৈছে কিন্তু আজি আমি তেওঁলোকক ইনডাইৰেক্টলি লিগেল এসিস্টেন্স দি আছো আজি বিৰোধীৰ বক্তব্যৰ জৰিয়তে আমি শ্যাম কানু আৰু সিদ্ধাৰ্থক আমি লিগেল এসিস্টেন্স দি আছো এইটো ভুল এইটো ভুল এইটো ভুল তাৰ মানে আমাৰ ইন্টেনশনটো কি হত্যা বুলি কলেও বেয়া পায় আৰু মই কৈছো যে আমি এটা ফুল প্ৰুফ ইনকুৱাৰী কৰিছো নহলে আমাক মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে অনুমোদন নিদিলেহেঁতেন আমাৰ যদি সাহস নাথাকিলেহেঁতেন আমি ফাষ্ট ট্ৰেক কোৰ্ট কৰিব অনুৰোধ নকৰো ফাষ্ট ট্ৰেক কোৰ্টৰ ৰিজাল্টটো ইলেকশ্যনৰ আগতো হ'ব পাৰে আমি সাহস কৰিছো কাৰণ we have confidence on the inquiry and the quality of inquiry of our SIT অধ্যক্ষ মহোদয় 8 তাৰিখে চাৰ্জশ্বীট দাখিল কৰিব চাৰ্জশ্বীট দাখিল কৰাৰ পিছত যদি সদনে অনুভৱ কৰে যে এই চাৰ্জশ্বীটখন ভুল এই চাৰ্জশ্বীটখনত আমি আমাৰ যুক্তি প্ৰতিষ্ঠা কৰিব পৰা নাই তেনেকুৱা পৰ্যায়ত যদি সদনে অনুভৱ কৰে যে সদন কমিটিৰ প্ৰয়োজনীয়তা আছে তাত আমি কেতিয়া আপত্তি নকৰো কিন্তু আমি ফাৰ্স্ট চান্স কাক দিব লাগিব SITয়ে 8 তাৰিখে ডেট দি দিছো যে SITয়ে আমাক চাৰ্জশ্বীট দিব কোৰ্টে চাৰ্জশ্বীটখন গ্ৰহণ কৰিব নে নকৰে কোৰ্টে গ্ৰহণ কৰা মানে SITয়ে ন্যায়ৰ প্ৰক্ৰিয়াটো আগুৱাই লৈ গ'ল লগে লগে আমি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ কৰিম যে ফাষ্ট ট্ৰেক কোৰ্ট দিয়ক যাতে 3 মাহ 4 মাহ 5 মাহৰ ভিতৰত এই গোটেই ঘটনাটোৰ এটা জাজমেন্ট আহিব পাৰে মুখ্যমন্ত্ৰী হিচাপে অধ্যক্ষ মহোদয় মই ইয়াতকৈ কি কৰিব পাৰো আজি আপোনাৰ অধ্যক্ষ মহোদয় আপোনাৰ মই নলেজত আনিম শ্যাম কানু মহন্তই সুপ্ৰিম কোৰ্টত এখন আবেদন দিলে যে এই গোটেই ঘটনাৰ তদন্তটো CBI পৰা হ'ব লাগে সুপ্ৰিম কোৰ্টত তেওঁ ক'লে যে মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ বিশ্বাস নাই এই গোটেই ঘটনাৰ তদন্তটো সেন্ট্ৰেল এজেন্সি দি হ'ব লাগে মানে CBI আৰু বিৰোধীৰ পৰাও কোৱা হৈছে তো CBI দিব লাগে কেলে উঠাই ললে হেতুটো আপুনি সুপ্ৰিম কোৰ্টত কেলে উঠাই ললে Please, no উঠাই কিয় argument. ললে
আপুনি শুনি কেনেকে লওক। কথা কয় এৰেষ্ট হোৱাৰ পিছত উঠাই ল'ব তাত জামিনৰ কথা আছিল যেতিয়া মানুহজনক আমি ধৰিলো কেছটোতো ইনফ্ৰাকচুৱাছ হৈ গ'ল এৰেষ্ট কৰাৰ পিছত কেছ কেনেকে থাকিব এইটো জামিনৰ কেছ আছিলে এতিয়া বিৰোধী দলপতি ডাঙৰীয়াই কৈছে যে আমি তাতে এৰেষ্ট কৰি লোকেল কোৰ্টক কিয় প্ৰডিউচ নকৰিম অধ্যক্ষ মহোদয় 24 আৱাৰ্ছৰ ভিতৰত যদি আমি কোৰ্টত এজন একিউজক আনিব পাৰোঁ ট্ৰেনজিট ৰিমাণ্ডৰ প্ৰয়োজন নাই এই প্ৰশ্নবিলাকতো আমাক কোৰ্টে কৰা নাই যেতিয়া ট্ৰেনজিট ৰিমাণ্ড নোহোৱাকৈ আমি শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক জুডিচিয়েল মেজিষ্ট্ৰেটৰ হাতত আমি প্ৰেজেণ্ট কৰিলোঁ জুডিচিয়েল মেজিষ্ট্ৰেটে আমাক কিয় নকলে যে আপোনালোকৰতো ট্ৰেনজিট ৰিমাণ্ড নাই তাৰ মানে ন্যায়পালিকায়ো আমাক সন্দেহ কৰা নাই কিন্তু আপোনালোকে কৰি আছে যদি আমি ট্ৰেনজিট ৰিমাণ্ড নোলোৱাকৈ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীলৈ অনা ভুল হৈছিল কোৰ্টে তেওঁক আজিলৈকে কিয় বেল দিয়া নাই তাৰমানে প্ৰচিডিউৰেলি উই আৰ ষ্ট্ৰং আমি কতো ভুল কৰা নাই এতিয়া সেকেন্ড আমি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক আমি মেটেৰিয়েল দিছো যে এলওআৰ কিয় ইস্যু হোৱা নাই লেটাৰ অফ ৰগেটৰী কিয় দিয়া নাই দিজ আৰ আৰ্গুমেণ্ট অফ ডিফেন্স কোৰ্টত কোনে এইবিলাক আৰ্গুমেণ্ট কৰে এই আৰ্গুমেণ্ট কৰে ডিফেন্স কাউন্সিলে আজি গুৱাহাটীৰ উকিলে কৈছে যে আমি আৰ্গুমেণ্ট নকৰো দেয়াৰ উইল বি নো ডিফেন্স কাউন্সিল তাৰ ডিফেন্স কাউন্সিল এতিয়া অখিল গগৈ ডাঙৰীয়া হৈছে দিনে ৰাতিয়ে ভুল উলিয়ায় যেতিয়া সেকশন 112 টো কি মই বিএনএছএছৰ সেকশন 112 টো কি প্লিজ যোনে নিজক স্মাৰ্ট ভাবে তাৰ উত্তৰো আমাৰ লগত আছে উই আৰ অলসো ইকুৱেলি স্মাৰ্ট ঠিক আছে মাননীয় অধ্যক্ষ মহোদয় আমি কি ভুল কৰিছো তাক কোনে কোৰ্টত ক'ব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ উকিলে ক'ব আমি যদি ভুল কৰিছো কনফিডেন্সিয়েলি এসআইটিক আমি জনাব লাগে যে সব আপোনালোকৰ লগত আমি আছো কিন্তু ইয়াত কিবা ভুল কৰিছে নেকি চাওক আপোনালোকে কিন্তু তাৰ পৰিৱৰ্তে আমি কি কৰিছো টেলিভিছনত গৈছো আমি মানুহৰ আগত কৈ আছো যাতে ডিফেন্স কাউন্সিলে নকৰা কামটো আমি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনাব পাৰো এক্সাক্ট এই পইণ্টটো ৰেইজ কৰিছিল যে আমাক ইয়াত লৈ আহিলে ট্ৰেনজিট ৰিমাণ্ড আনা নাই এক্সাক্ট পইণ্টটো তেওঁলোকে কৈছিলে জাজৰ আগত তেতিয়া আমি ক'লো যে ট্ৰেনজিট ৰিমাণ্ড নালাগে ইফ ইট ইজ উইদিন 24 আৱাৰ্ছ জাজে আমাৰ কথাটো মানি তেওঁক আজিলৈকে জামিন নিদিয়াকৈ ৰাখি দিলে আজি আমি কিয় ক'ব লাগে যেতিয়া তদন্ত চলিব লাগে পুলিচে কাবাক এৰেষ্ট কৰিব লাগে মই যদি কওঁ পূজাত এৰেষ্ট নকৰো তেতিয়াহে মানুহজন বাহিৰত ওলাই আহিব উই হেভ টু প্লে গেমছ উইথ দ্য ক্ৰিমিনেলছ আমি ক্ৰিমিনেলৰ লগত গেম খেলিব লাগিব আৰু ক্ৰিমিনেলে মোৰ গেমত ভৰি দি অলপ সময়ৰ কাৰণে অসতৰ্ক হৈ গ'ল এণ্ড উই কুড এৰেষ্ট সিদ্ধাৰ্থ ইমিডিয়েটলি জুবিনৰ 13 দিনৰ দিনাখন শ্ৰাদ্ধৰ 13 দিনৰ দিনাখন উই হেভ এৰেষ্টেড অলমোষ্ট অল দ্য একিউজ আৰু আজিলৈকে কোনেও বেল পোৱা নাই মাননীয় অধ্যক্ষ মহোদয় এতিয়া ইয়াত প্ৰশ্ন হৈছে যে লেটাৰ অফ ৰগেটৰী আমি কিয় দিয়া নাই আৰু লেটাৰ অফ ৰগেটৰী আমাৰ দিয়াৰ প্ৰভিজন আছে সেকশন 112 অফ বিএনএছ মই অনুৰোধ কৰিম যে বিএনএছৰ সেকশনটো পঢ়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যী আমাৰ অধিবক্তা হিতেন গোস্বামী অধিবক্তা বহু কেইজন অধিবক্তা আছে বিএনএছত কি কৈছে ইফ in the course of an investigation into an offense an application is made by the investigation officer if made it is not compulsory if made then evidence may be available in a country or place outside India any criminal court may issue a letter of rogatory kotu koa nai je foreigner evidence anibor karone একমাত্ৰ ৰাস্তা লেটাৰ অফ ৰগেটৰী এতিয়া মই কৈছিলো অলপ আগতে যে ইণ্ডিয়ান এভিডেন্স সেক্টৰ সমান্তৰাল হৈছে ভাৰতীয় সাক্ষ্য সংহিতা
Section 77F of ভাৰতীয় সাক্ষ্য সংহিতা সদনত কেতিয়াও হাফ ট্ৰুথ ক'ব নালাগে মই BNSS 112 পঢ়ি দিছো কাৰণ I don't want to hide it লগত এতিয়া আসল আহক এভিডেন্স আমি সিঙ্গাপুৰৰ পৰা যি আনিছো those are evidence ইয়াতে কি কৈছে Section 77F of the Bharatiya Saksha Adhiniyam 2023 provide as under Section 77F public documents of any other class in a foreign country by the original or by a copy certified by the legal keeper thereof with a certificate under the seal of a notary public or of an Indian consul or diplomatic agent that the copy is duly certified by the officer having legal custody of the original and upon proof of the character of the document according to the law of foreign country. তার মানে যিকোনো ফরেন কান্ট্রি ডকুমেন্টস ভারতীয় উচ্চ আয়ুক্তৰ দৰে যদি আহে ইণ্ডিয়ান ডিপ্লমেটিক মিছনছৰ দৰে যদি জৰিয়তে যদি আহে দেন ইট ইজ এ এভিডেন্স আণ্ডাৰ ছেকশ্যন 77F আৰু সেই কাৰণে আণ্ডাৰ ছেকশ্যন 77F ভাৰত চৰকাৰে বিভিন্ন ৰাজ্যৰ লগত বিভিন্ন ৰাষ্ট্ৰৰ লগত মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিত ইনভলভ হয় আৰু এই মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিত এভিডেন্স যে আনিব পাৰে ইয়াৰ কথা ষ্টেট বাই দ্য সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ NIA এজেন্সি কোচি ভাৰ্চেছ শকুল আহমেদ এইটো সুপ্ৰিম কোৰ্টত গৈছিল অন এ কেছ এমলেট ৰিকুৱেষ্ট মেড বাই NIA অন USA সুপ্ৰিম কোৰ্ট হেজ কনচিডাৰ্ড ডেট ইয়াৰ পিছত লোকসভাত কুৱেশ্যন নম্বৰ 1551 on the details of financial absconder লোকসভাত কোৱা হৈছে যে all offenders or documents আমি এমলেটৰ জৰিয়তে আনি এমলেট কেতিয়া হয় ফাষ্ট হয় ফাষ্ট ট্ৰেক হয় এলওয়াৰে দি গলে আমি 2 বছৰলৈকে আজিলৈকে কাগজ আমি নাপাওঁ তাৰ মানে আমি 2 বছৰ শ্যাম কানু আৰু সিদ্ধাৰ্থক জামিনত যাব দিম নেকি 3 মাহৰ মূৰত 3 মাহৰ মূৰত যদি চাৰ্জশিট নহয় তেওঁলোক জামিনত যাব আর জামিনত গলে আপোনালোকে কব যে এওঁলোকৰ লগত মিলা ভগত কৰি জামিনত দিলে সো আমি তাৰ কাৰণে উই এডপ্টেড 77F of Indian Evidence Act সুপ্ৰিম কোৰ্টে কৈছে যে এমলেট ইজ এ একসেপ্টেবল ৰুট আজি অখিল গগৈ কৈছে যে এমলেট নহব এইখন ভাৰত চৰকাৰৰ মেনুৱেল দিস ইজ দা মেনুৱেল মই আপোনাক কেছ ল দেখুৱাই দিব পাৰিম ময়ো আপোনাক মই চেন্নাই মাননীয় অধ্যক্ষ মহোদয় মই কেছ ল দেখুৱাই দিব পাৰিম অধ্যক্ষ মহোদয় এমলেট থাকিলেও যে Please don't disturb. মই অখিল গগৈ ডাঙৰীয়াক চ্যালেঞ্জ কৰিছো এটা কোৰ্টৰ মুখ ভাৰ্ডিক আনি দিয়ক যে এমলেট ইজ ইলিগেল এটা মুখ ভাৰ্ডিক আনি দিয়ক যে এমলেট ইজ ইলিগেল বুলি এইখন হাউসক আমি বিপথে পৰিচালিত কৰিব নাপায় এমলেট ইলিগেল তেতিয়ালে কি লাগে আপোনাক কোৰ্টত স্পেসিফিক অৰ্ডাৰ আছে যে বিদেশত হলে মানে থ্ৰ কোৰ্টে লেটাৰ ৰেগুলেটৰী দিখে আনিব পাৰিব নহলে ইলিগেল জয়ললিতাই তেনেকে ফ্ৰী পাই গৈছিলে জয়ললিতাই তেনেকে কেছৰ পৰা উদ্ধাৰ পাইছিলে আপুনি মাদ্ৰাছ মহোদয় এমলেট ইজ ইলিগেল বুলি এটা ভাৰ্ডিক আনি দিয়ক আমি লগে লগে এলওয়াৰ ইস্যু কৰি দিম এমলেট ইজ ইলিগেল বুলি কাৰণ উই আৰ গাইডেড আপুনি এনে ধৰতি নাথাকিব ইয়াত অখিল আপুনি গগৈ। কথাটো বুজিলো আপুনি পিছত একদম ল পইণ্টত আরে আপনি কাজিয়া কিয় যাব লাগে নাই, নাই। কাজিয়া কিয় যায় এটা হাউস হয় অখিল গগৈ হাউস হয় ডাঙৰীয়া, চৰি চৰি কিয় জুবিন ক'ব গাৰ্গে- লাগে আপনি শুনক। কাগজটো দি দিও ভাৰ্ডিক কাগজ কি আছে আপুনি ইয়াতে যিটো প্লিজ মই আপোনাৰ ৰাজনৈতিক Please. পৰিপক্কতাক এইটো বিধানসভা অলপ হয়। আছে বুলি ভাবিছিলো আপুনি এটা বিধানসভা হয় আপুনি বহক কেছ না। ল- আপুনি বহক আপনি কিয় আর্গুমেন্টত আহিছে আপনি কাগজটো দিও প্রুফটো দিও অধ্যক্ষ মহোদয় বহক প্লিজ আজি ইয়াত প্ৰচেষ্টা আছে যে এলওয়াৰ দিয়ক 2 বছৰ লাগক এওঁলোক জামিনত যাওক
আৰু জামিনত গ'লে আমাক ক'ব যে চব এওঁলোকে জামিনত পঠাই দিলে। আমি জানো, আমিও সৰু ল'ৰা নহয় অধ্যক্ষ মহোদয়, আমিও জানো যে বিৰোধী পক্ষই আমাক ক'ত হেঁচিব খুজিছে আৰু আমি হেঁচা নাখাওঁ। অধ্যক্ষ মহোদয়, জুবিন গাৰ্গৰ হত্যাকাৰীক প্ৰথমবাৰৰ বাবে আমি 14 দিন একেলগে পুলিচ কাষ্টডি লওঁ। কেতিয়াও অসমত হোৱা নাই। 14 days পুলিচ কাষ্টডি কণ্টিনিউৱাছলি। আজি কৈছে বিহু কমিটি কিয় মাতিছে? গোটেই কেছটোৱে বিহু কমিটিৰ ওপৰত আছে। চাৰ্জশ্বিট দিয়াৰ পিছত হত্যাকাৰী কোন? আৰে হত্যাকাৰী প্লিজ, মাননীয় অধ্যক্ষ আৰে মহোদয়, আপুনি শুনক না, আপুনি পিছত কওক কিবা থাকিব লাগে। কি আছে মই কিয় নাজানো। এনেকুৱা অভদ্ৰ কৰে? চিটখনতে কিবা বেমাৰ আছে নেকি কুটকুটাই থাকে। মাননীয় অধ্যক্ষ মহোদয়, বিহু কমিটিক মতাটোৱে আজি চাংচাৰী বিহু কমিটিৰ যিটো এভিডেন্স, কাৰণ অল দিজ এভিডেন্স হেজ কাম টু গভৰ্ণমেণ্ট। ময়ে ফাইলত চহী মাৰি দিল্লীলৈকে পঠাইছোঁ কাগজ। চ' আই এম এৱেৰ টুডে অফিচিয়েলি বিকজ ইনভেষ্টিগেশ্যন ইজ কমপ্লিটেড। MHCৰ পৰা অনুমোদন অহাৰ লগে লগে বিহু কমিটিক যদি নামাতে, দিছ ইনভেষ্টিগেশ্যন উইল নট বি কমপ্লিটেড। আৰু তাত কোৱা হৈছে আপোনালোকে কিয় মাতিছে? আজি গোটেই ঘটনাটোৱে হৈছে টকা পইচাৰ কাৰণে। আৰু যদি জুবিনৰ যিটো মেইন উপাৰ্জনৰ উৎস তেওঁলোকক যদি আমি নুসুধো, আমি ইয়াত কি আৰ্গুমেণ্ট কৰি আছো? উদ্দেশ্যটো সিদ্ধাৰ্থ শৰ্মাক শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই? শ্যামকানু মহন্তই শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই? আজিতো ইয়াত চব খালি SIT বেয়া, তাৰমানে কোন ভাল? অধ্যক্ষ মহোদয়, মই পবিত্ৰ সদনক আশ্বাস দিছো যে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অসম চৰকাৰে যিটো ক্ষিপ্ৰ গতিত কৰিছে, ইয়াৰ সমান্তৰাল একো নাই। আদালতে কি জাজমেণ্ট দিব, ডেট ইজ এ জব অফ এ কোৰ্ট। অৰ্ণৱ বৰাৰ কথা কোৱা হৈছিলে, তলৰ কোৰ্টে শাস্তি দিছিলে দুজনক, হাইকোৰ্টে এজনক 3 বছৰলৈকে নমালে, এজনক যাৱজ্জীৱন কৰিলে। ইট উইল গো টু সুপ্ৰিম কোৰ্ট। ফাইনেল ৱৰ্ড উইল কাম ফ্ৰম সুপ্ৰিম কোৰ্ট। আদালতৰ কি ভিউ আছে, কি ভিউ নাই, তাৰ ওপৰত মই কমেণ্ট দিব আই এম নট অথৰাইজ, বাট আই হেভ ফেইথ ইন মাই টিম যে আমাৰ টিমে প্ৰফেশ্যনেলি কাম কৰিছে। আমি বহুত কথা উলিয়াইছোঁ, যি কথা অসমৰ ৰাইজে আগতে জনা নাছিল। আৰু যেতিয়া আমি চাৰ্জশ্বিট দিম, অসমৰ ৰাইজে বহুত কথা জানিব পাৰিব আৰু বিহু কমিটিক মতা কিমান জৰুৰী আছিলে তাকো অসমৰ মানুহে জানিব পাৰিব। অধ্যক্ষ মহোদয়, 8 তাৰিখে আমি জুবিনৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট দিম। ইয়াত কোৱা হৈছে যে পুলিচ আমি লগত কিয় নপঠালোঁ? ফৰেনত ভাৰতীয় ভাৰত অসম চৰকাৰে পুলিচ পঠাব নোৱাৰে উইথ আৰ্মছ। তাৰ দায়িত্ব আমি নলওঁ বা আমি ল'ব নোৱাৰোঁ। ই ছিংগাপুৰৰ প্ৰটোকল মতে নিৰ্ধাৰিত হয়। আজি কি ব্যৱস্থা আছিল কি নাই আমি নাজানো। ছিংগাপুৰ হাই কমিশ্যনে আমাক চিঠি লিখিছিল সহায় কৰিব লাগে। আই হেভ টেকেন এ ষ্টেণ্ড যে ইয়াত আমি সহায় নকৰোঁ। আৰু ছিংগাপুৰৰ অনুষ্ঠানত অসম চৰকাৰে কোনো বিভাগৰ পৰা মোৰ নলেজত 1 টকাও দিয়া। ইট শুড বি মেড ক্লিয়াৰ। কোনো আৰে প্লিজ, এইটো আপোনাৰ নোট হয়নে নহয়? লিখক, পঢ়ক কি আছে। এইটো আপোনাৰ নোট আৰে হয়নে নহয়? নোট আছে। আপুনি চিফ ছেক্ৰেটাৰীক এইটো কি লিখিছিলে? Please. CS, প্লিজ স্পীক। কি কোৱা হয়? কথা পাতিছিলে? মহোদয় নিজেই পঢ়ি আছে। আৰে MLA ডাঙৰীয়া, অধ্যক্ষ প্লিজ। মহোদয়, অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, অখিল গগৈ ডাঙৰীয়াক বুজাব লাগে যে চিফ ছেক্ৰেটাৰীক প্লিজ প্লিজ স্পীক লিখা মানে এপ্ৰুভ নুবুজায়। মই চিফ ছেক্ৰেটাৰী যেতিয়া মোক লগ কৰিব আহিছে, মই চিফ ছেক্ৰেটাৰীক কৈছোঁ সকলো ডিপাৰ্টমেণ্টক কৈ দিব 1 টকাও নিদিব। প্লিজ স্পীক মানে অনুমোদন নুবুজায়। আজি গোটেই অসমবাসীক বিপথে পৰিচালিত কৰিব নেকি? এটা অসমবাসীৰ সামগ্ৰিক চিন্তাধাৰাক এজন মানুহে বিপথে পৰিচালিত কৰিব? ছিংগাপুৰে চিঠি লিখিছে, মই প্লিজ স্পীক লিখিছোঁ, মই এপ্ৰুভ লিখা নাই। তাক আজি গোটেই মানুহৰ বিবেকক বিপথে পৰিচালিত কৰিব চিঞৰি চিঞৰি। তাৰপিছত মই মুখ্য সচিবক কি ক'লো? তেওঁ উঠক ক'ব, মই কৈছোঁ এই বদমাছ ল'ৰা 1 টকাও কাকো নিদিব। আজি কোনো ডিপাৰ্টমেণ্টে
আমাৰ কোনো ডিপাৰ্টমেণ্টে দিয়া নাই ৰঞ্জিত দাস ডাঙৰীয়াৰ পৰা মোলৈকে ফাইল আহিছিল অলপমান সিদ্ধান্ত ল'বৰ কাৰণে মই লিখি দিছোঁ 1 টকাও নিদিব that file is on record অধ্যক্ষ মহোদয় Please. যাব ওলাইছিল পারমিশন নাপালে সেন্ট্রাল গভর্নমেন্ট মই নাজানো আমি হয় 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 কৈ দিয়ক না মাননীয় অধ্যক্ষ কৈ দিয়ক। মহোদয় Please. মাননীয় অধ্যক্ষ মহোদয় ৰিপ্লাইটো আগতে শুনি পাৰমিশন লওক। বিদেশলৈ যাবলৈ Honorable পাৰমিশন member, বিচাৰি reply to- reply এজন to মন্ত্ৰীয়ে শুনি লওক। এপ্লিকেশ্যন দিছিলে নাপালে উত্তৰটো শুনি লওক আগতে এইটো আহি নাপালে অধ্যক্ষ মহোদয় Please. বিদেশলৈ যাবলৈ নোৱাৰিলে ইয়াত নোৱাৰিলে তাতে যাব তাত নোৱাৰিলে তাতে যাব জপিয়াই থাকিব দিস ইজ নট এছেম্বলি আৰু আজি এটাই মই কথা ক'ম যে বিজেপিক যদি ইলেকশ্যন হৰুৱাবৰ কাৰণে জুবিন গাৰ্গৰ ইছ্যুটো জীয়াই ৰাখিব লাগে বেলেগ কথা জুবিনক ন্যায় প্ৰদানৰ কাৰণে যদি জুবিনৰ বিচাৰ লাগে অনুগ্ৰহ কৰি এছআইটি তদন্ত নোহোৱালৈকে এছআইটিৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰেলাইজ নকৰিব যিদিনাখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশ্বিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিছ ইজ এ উইক চাৰ্জশ্বিট বেলেগ কথা কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশ্বিটখন কি হ'ব মোক এনেকে এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিছ ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছোঁ যে হত্যা ইয়াত লৈতো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এক সদনত কৈছোঁ এণ্ড উইল ফলো মাৰ্ডাৰ কেছ আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছোঁ এজনে মাৰিছে আনকেইজনে সহযোগিতা কৰিছে so we have booked 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাব প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিনদাৰ মাটি ল'বলৈ দিব জুবিনৰ অশোক সিংগালক জুবিন গাৰ্গৰ মাটি ল'বলৈ দিব মাননীয় অখিল অধ্যক্ষ গগৈ, মহোদয়, এতিয়া তেওঁলোক কলৈকে আহিছে চব জুবিন গাৰ্গ তেখেতসকলৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিয়ৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ তাৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰিছে সিদ্ধাৰ্থৰ দুখ নাই শ্যাম কানুৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেয়িং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংগালক মাটিহে বিচাৰিছো আজি মাটি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই ক'তো মাটি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক এইটো নকৰিব ৰিলিভেণ্ট নহয় আজি অখিল অধ্যক্ষ গগৈ মহোদয় এইটো ৰিলিভেণ্ট নহয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটিডোখৰ দিছিলোঁ কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলোঁ কৈছিলে নে নাই যে এখন জুবিন শ্মশানত কিয় মাটি দিলে আজি জুবিন গাৰ্গৰ কাৰণে মই গৌৰৱ নকৰোঁ একো নকওঁ সময়ে ইতিহাসে ইয়াক হিচাপ কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰিছে অধ্যক্ষ মহোদয় জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশ্বিট দিম কিন্তু এই তদন্ত চলি থাকিব কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত আছে নেগলিজেন্স জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল বিচ অফ ট্ৰাষ্ট কৰা হৈছিল যিহেতু তদন্ত হৈছেই তদন্তৰ পৰিসৰ আৰু বাঢ়িব এছআইটিয়ে প্ৰথম চাৰ্জশ্বিট দিব
ঘটনাটোৰ ওপৰত, মাৰ্ডাৰৰ ওপৰত। বাট আফটাৰ ডেট ইজ ডান, আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছোঁ, কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে। দ্য ষ্টৰী বিগিন ফ্ৰম বিফৰ কোভিড, দ্য ষ্টৰী বিগিন। আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে, তাৰ প্ৰমাণ আমাৰ লগত আছে। সেইকাৰণে মই SIT কৈছোঁ যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক, তাৰ পিছত এক্সপাণ্ড দ্য ইনকুৱাৰী, যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক সাৰি যাব নোৱাৰে। আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছোঁ। মই ভাবোঁ সময়ৰ কষতি শিলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা। দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ অনুৰোধ মই ৰিজেক্ট কৰিব নকওঁ অধ্যক্ষ মহোদয়। 8 তাৰিখে আপোনালোকে চাৰ্জশ্বিট চাই লওক। চাৰ্জশ্বিট হোৱাৰ পিছত আপুনি যদি ভাবে যে সদন কমিটিৰ প্ৰয়োজনীয়তা আছে, মোৰ কোনো আপত্তি নাই, কাৰণ আমি লুকাবলগীয়া একো নাই। CBI দিব, CBI কিয় দিম? CBI তদন্ত নালাগে। CBI কিয় দিম? I reject CBI inquiry. অ'কে। আৰু জুবিন গাৰ্গৰ ভাৰত ৰত্ন, তাৰ মানে আজি জুবিন গাৰ্গৰ ভাৰত ৰত্ন, অখিল গগৈ, জুবিন গগৈ, অখিল গগৈ দিব লাগিব, দিব লাগিব। বিজেপি ছাপোৰ্ট, বিজেপিয়ে ছাপোৰ্ট কৰে। ভাৰত ৰত্ন বিজেপিয়ে ছাপোৰ্ট কৰে, AGPয়ে ছাপোৰ্ট কৰে, UPPLে ছাপোৰ্ট কৰে, BPFে ছাপোৰ্ট কৰে। প্ৰস্তাৱ লওক, বিধানসভাত প্ৰস্তাৱ লওক ছাৰ। ভাৰত ৰত্ন বিধানসভাত প্ৰস্তাৱ লওক যে ভাৰত ৰত্ন দিব লাগে। একো কথা জুবিন দাক ভাৰত ৰত্ন দিবৰ কাৰণে আজি বিধানসভাত প্ৰস্তাৱ মই লওক। ক'লো নহয়, মোৰ কোনো আপত্তি নাই। নহয়, প্ৰস্তাৱটো লওক, আপত্তি নাই নহয়, লওক আপুনি। আপুনি মুভ কৰক। আপুনি লিডাৰ অফ দ্য হাউচ, আপুনি প্ৰস্তাৱটো মাননীয় দিয়ক। অধ্যক্ষ মহোদয়, মই আপুনি লিডাৰ অফ দ্য হাউচ, মাননীয় ভাৰত ৰত্ন দিবৰ কাৰণে প্ৰস্তাৱটো লওক। মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে, হৈ গ'ল। ইয়াত কি কথা আছে? আমাৰ কোনো আপত্তি নাই অধ্যক্ষ মহোদয়। আপুনি প্ৰস্তাৱ লৈ মই মুভ কৰিলো, সকলোৱে সমৰ্থন কৰিলে, আপুনি কেন্দ্ৰীয় চৰকাৰক বিধানসভাৰ হৈ পঠিয়াই দিব। আমাৰতো আপত্তি কৰিবলগীয়া একো নাই। এইটোতো কোনো ইছ্যুৱে নহয়। ইমান এটা মৰমৰ মাজেৰে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ যিটো প্ৰস্তাৱ, সি যেনেকে ভূপেন হাজৰিকাৰ প্ৰস্তাৱটো আমি পাছ কৰিছিলোঁ, মৰমেৰে, সাদৰেৰে, বিভিন্নজনৰ বক্তব্যৰে, তেওঁৰ গুণ গৰিমা আখ্যানেৰে সৈতে এই প্ৰস্তাৱ পাছ হ'ব লাগে। এনেকুৱা পৰিৱেশত নহয়। যেতিয়া ডিব্ৰুগড় বিধানসভাক আমি ভূপেন হাজৰিকাৰ নামত দিব কৈছিলোঁ, ভূপেন হাজৰিকাৰ মানুহে গান গাইছিলে, তেওঁক সোঁৱৰণ কৰিছিলে, প্ৰচিডিং হৈছিলে, সুন্দৰভাৱে আমি প্ৰেৰণ কৰিছিলোঁ। জুবিন গাৰ্গৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ যি ধৰণে ইয়াত অনা হৈছে, ই জুবিন গাৰ্গৰ প্ৰতি সন্মান নহয় ন অধ্যক্ষ মহোদয়? আজি যদি আনিব লাগে, উইল মুভ এ ৰিজলিউশ্যন, সৰ্বদলীয় এটা দিন আমি ইয়াত জুবিনৰ কথা ক'ম, আমি তেওঁৰ সৃষ্টিক বন্দনা কৰিম, আমি তেওঁক প্ৰশংসা কৰিম, বন্দনা আৰু প্ৰশংসাৰে জুবিনক উপচাই দিম, আৰু সেই প্ৰচিডিং ভাৰত চৰকাৰৰ লগত যাব। আজি চেঙাৰ বিধায়কে থিয় হৈ ক'ব, পঠাই দিয়ক, ডু নট ট্ৰিট জুবিন ইন ডেট মেনাৰ। জুবিনক ইমান তৰলভাৱে নল'ব। চাউল নালাগে, দালি নালাগে, দেট ইজ নট জুবিন গাৰ্গ। এনেকে যদি আপোনালোকে আমাৰ সত্তা এটাক নোহোৱা কৰি দিব খোজে, আপোনালোকৰ ৰাজনৈতিক চিন্তাক তাক আমি বিৰোধিতা কৰিম। জুবিনৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মা, দেৱব্ৰত শইকীয়াই চহী কৰিব, হাউচত প্ৰস্তাৱ আহিব, আমি আলোচনা কৰিম। চাউল নালাগে, দালি নালাগে, এনেকে জুবিনৰ বন্দনা নহয়। চাৰ্লি চেপলিন, এনেকে জুবিনৰ বন্দনা নহয়। হাউচৰ এটা ডেকোৰাম আছে, জ্যেষ্ঠ সদস্যসকলে ক'ব, ভাৰত ৰত্নৰ ৰিকমেণ্ডেশ্যন এনেকে নহয়। 28 তাৰিখলৈকে হাউচ আছে, 29 তাৰিখলৈকে হাউচ আছে, প্ৰস্তাৱ আনক। এডজনমেণ্ট মোচনৰ জৰিয়তে জুবিনৰ ভাৰত ৰত্ন ৰিকমেণ্ড হ'ব। দিছ উইল বি দ্য ৰেকৰ্ড অফ দিছ হাউচ। এনেকে হ'ব নেকি বিধানসভা? আজি জুবিনৰ ভাৰত ৰত্নক বিৰোধিতা কৰা ইয়াত কোনোবা আছে নেকি? 126 জন বিধায়কে চহী কৰিব, নট থ্ৰু এডজনমেণ্ট মোচন। চাউল নালাগে, দালি নালাগে, দিছ ইজ নট দ্য থিং।
এইবিলাক নহয় আমি সকলোৱে আপুনি দিন ঠিক কৰক যে 28 তাৰিখে 29 তাৰিখে আমি সদনত আলোচনা কৰিম ভাৰত ৰত্নৰ ওপৰত সকলোৱে জুবিনক বৰ্ণনা কৰি আমি প্ৰস্তাৱ পঠিয়াম না আৰে এইটো আপোনালোকক মই কৈ আছো যে আমি একেলগে কাৰ্যক্ৰমণিকা এদিন বৃদ্ধি কৰি দিয়ক বিধানসভাত প্ৰস্তাৱ দিয়া আছে মোচনত দিয়া আছে মই কৈছো মই মাননীয় সদস্যক মই জনাব খুজিছো যে প্ৰস্তাৱ হ'ব মই দেৱব্ৰত শইকীয়া 126 জনে চহী কৰিম আৰু আমি একেলগে আনিম জুবিন আমাৰ সকলোৰে হঠাতে এলাও কৰিলে হ'ল আমাৰ দিয়া আছে এলাও কৰিলে হ'ল বুজিছো হঠাতে এজন একচাম মানুহৰ যেনেকে জুবিন হৈ গ'ল জিবিৰ আজিও যদি খুদু জুবিনৰ গান এটা গা বুলি ক'লে যিজনে দুটা শব্দও ক'ব নোৱাৰে তেওঁলোক এতিয়া জুবিনৰ মালিক হ'ব খুজি আছে এটা কথা তাক আমি বিৰোধিতা কৰিম বহুত ইৰিটেট আৰু চেয়াৰমান ইয়াতে আপোনালোকক আমি এটা কথা কৈছো জুবিনক অসমীয়াৰ পৰা সন্দেহযুক্ত অসমীয়াৰ আমি সম্পত্তি হ'বলৈ নিদিওঁ একেবাৰে মনে ৰাখিব জুবিন অসমীয়াৰ সম্পদ আপুনি ৰাজনীতিৰ কথা নকলে আপোনাৰ ভাল সকলোৰে কথাখিনি ৰাজনীতি কৰিব খোজে সকলোতে ধন্যবাদ সন্দেহযুক্ত কোন হয় ল'ব লাগে অধ্যক্ষ মহোদয় কিহৰ ব্লেকমেইলিং মিয়া জাগিছে সন্দেহযুক্ত কোন হয় প্লিজ বহক সকলোৱে বহক অধ্যক্ষ ডাঙৰীয়া প্লিজ চিট ডাউন প্লিজ চেয়াৰমান আলী ডাঙৰীয়াক প্ৰশ্ন সুধিছো সদায় কিয় এইটো এলিগেশ্যন প্লিজ প্লিজ এইটো লৈ যা এইটো ল'ব নোৱাৰি অখিল গগৈ আপুনি এইটো কাঢ়ি লোৱা এইটো বেনাৰ ল'ব নোৱাৰে পোষ্টাৰ ল'ব নোৱাৰে মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈ ছাছপেণ্ডেড অনলি ব্লেকমেইলিং মাননীয় অধ্যক্ষ অখিল গগৈ মহোদয় ছাছপেণ্ডেড মাননীয় অধ্যক্ষ মহোদয় মই 1983 চনৰ অসমৰ নিৰ্বাচন সংক্ৰান্তত বেচৰকাৰী ছাৰ, এই- নেতা, ন্যায়িক ছাৰ, আমাৰ তদন্ত মন্তব্য আয়োগ আছে। প্ৰতিবেদন সদনত দাখিল কৰিলো প্ৰস্তাৱটো ছাৰ এইটো এডজৰ্ণমেণ্টৰ ওপৰত আপুনি ৰুলিঙে দিয়া নাই মুখ্যমন্ত্ৰী কি উৎপাত হৈছে ছাৰ কথাখিনি কৈ গৈছে আপুনি একো নকলেই ছাৰ আৰু আমাৰ ছাৰ তাৰ ওপৰত ৰিমাৰ্কছ দিব লগা আছে এনেকৈ ছাৰ পটাপট কৰিলে কেনেকৈ হয় ছাৰ বহি পেলাই অলপমান ছাৰ তেখেতে জানে ছাৰ 1 চনৰ পৰা আছে তেখেতেতো আপোনাক ক'ব লাগিব আগৰ এজেণ্ডা শেষ হোৱা নাই এনেকুৱা কি ছাৰ এইবিলাক চলিছে ছাৰ মাননীয় অধ্যক্ষ মহোদয় এডজৰ্ণমেণ্ট মোচনৰ পিছত আৰু ৰিপ্লাই নাথাকে ছাৰ এডজৰ্ণমেণ্ট মোচনৰ ওপৰত ছাৰ আপুনি ছাৰ ৰিমাৰ্কছ দিব আমি কমেণ্ট দিব আছে ছাৰ এনেকুৱা প্ৰক্ৰিয়া ক'তো নাই ছাৰ ৰিপ্লাইটোৰ ওপৰত ছাৰ ক'বলগীয়া আছে আপোনালোকে ছাৰ বহক কম নে নকম ছাৰ হুলস্থুল পৰিৱেশ কৰি থাকিলে আৰু হাউচ কেনেকৈ চলিব ছাৰ আপুনি হুলস্থুল হোৱা নাই। আমিতো হুলস্থুল কৰা নাই ছাৰ ছাৰ কম নে নকম এতিয়া মই যদি ক'বই নাপাওঁ অধ্যক্ষ মহোদয় ক'ব আগতে আপুনি ক'লে কেনেকৈ ক'ম? মাননীয় অধ্যক্ষ মহোদয় আমি সদনত সিদ্ধান্ত লৈছিলো যে বিৰোধীয়ে ক'ব মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব কিন্তু আপোনাৰ গোটেই অসত্যখিনিতো ক'ব লাগিব না আপুনি কৈছে যে হাইকোৰ্টে জাজমেণ্ট দিলে আপোনাৰ 2023 চনত আপুনি কৈছিলে সুপ্ৰিম কোৰ্টত যাম অৰ্ণমাই বৰাৰ কাৰণে তাৰ ষ্টেটাছটো কি সেইটো জনাব আছে আপুনি সুপ্ৰিম কোৰ্টত কি হৈছে নক'লে আপুনি হাইকোৰ্টৰ কথাখিনি স্ক্ৰিপ্টখন আনি পেলাই কৈ দিলে ছাৰ সুপ্ৰিম কোৰ্টত বৰ্তমান সুপ্ৰিম কোৰ্টত কেছ বিচাৰাধীন হৈ আছে মইতো লগে আৰু লগে দ্বিতীয়তে ছাৰ এই যে ট্ৰেনজিট ৰিমাণ্ডৰ কথাটো অসমৰে সুসন্তান সুপ্ৰিম কোৰ্টৰ জাজ উজ্জ্বল ভূঞা ডাঙৰীয়াই এটা দিছে যে এইটো কম্পালচৰি ছাৰ সেইটো মই আপোনাক দিব বিচাৰোঁ তেখেতে এইটো নালাগে বুলি ক'লে কেনেকৈ হ'ব ছাৰ অসম সন্তান মাননীয় তেখেতে দিছে এইটো অধ্যক্ষ ছাৰ মহোদয় যদি ট্ৰেনজিট ৰিমাণ্ড লাগে আমি কাষ্টডি কেনেকে পালো ছাৰ এইটো ছাৰ কেনেকৈ আনিছে মই নাজানো মইতো ইমানখিনি কৰিব নোৱাৰো লিগেল ইলিগেলিটি ছাৰ সংবিধানৰ কথা আৰ্টিকল 21 কথা উল্লেখ আছে গণতন্ত্ৰত আপোনালোকে সেইটোৱে যদি আছে, ব্যক্তিগত স্বাধীনতা সিদ্ধাৰ্থ আৰু ছাৰ, শ্যাম সেইখিনি কানুক কথা আছে। বচাব খুজিছে এইটো আপোনালোকৰ কথা দ্বিতীয়তে ছাৰ যেতিয়া তদন্ত কৰিছেই তদন্তটো ছাৰ সৰ্বব্যাপী হ'ব লাগিব মাৰ্ডাৰটোতো মাৰ্ডাৰে হয় তাত কেনেকুৱা কনস্পিৰেচি আছিলে ছাৰ জানিব নালাগিব নেকি এইটো অকল ইকনমিক নে পলিটিকেল নে কেৰেক্টাৰ এছেচিনেশ্যন হৈ আছিল ছাৰ? কৰি আছে ছাৰ তাততো ছাৰ এইখিনি কৰা নাই তেখেতে কেতিয়াবা কৈছিলে কোনোবা এটা দল বটলা কাৰ আগত ক'লে কেতিয়া ক'লে সঁচা মিছা নাজানো সেইটোতো ছাৰ তদন্ত কৰা শুনা নাই কেতিয়াবা ক'লে কাৰোবাক ভোট নিদিবি কাক দিব ক'লে কাক দিব নক'লে সেইখিনিতো তদন্ত কৰা শুনা নাই ছাৰ
কাৰ নামানো বুলি কাৰ আগত কৈছিলে লতাহিল ফিল্ডত নে জজ ফিল্ডত নে মাননীয় চানমাৰীত কৈছিলে আমিতো নাজানো ছাৰ মাননীয় মুখ্যমন্ত্ৰীলে সেই সময়ত পত্ৰ দিছিলে মাননীয় সেই অধ্যক্ষ পত্ৰখন কি মহোদয়, বিষয় লৈ জুবিন দিছিলে গাৰ্গৰ- মই এটা গান গাই ভুল গাৰ্গৰ কৰিলো বুলি কৈছিলে হত্যাকাণ্ড, সেইটো ছাৰ জুবিন গাৰ্গৰ হত্যাকাণ্ড আৰু আমি চৰকাৰ যদি ভাঙো পাতো বটলা কোন বুলি চৰকাৰ কয়, ভঙা কোন কংগ্ৰেছৰ চৰকাৰ পাতো ফাল্টু কথা বুলি ক'লে কৈছিলে। ছাৰ ফ্ৰী চাউল বেয়া এইটো তাৰমানে এই কোনখন ধৰণৰ চৰকাৰৰ কথা কাৰণে কোৱা ক'লে হ'ব নেকি ছাৰ ইয়াতে? যিটো গানক লৈ কথা হৈ আছে হুৰ হুৰ বতাহ যিটো ছাৰ বতাহ চৰাই এই ছাৰ এই গানটো জুবিন গাৰ্গে গাইছিলেহে ছাৰ এইটো এটা সোঁপন্থী দলৰ সমৰ্থক দিগন্ত ভাৰতীয়ে লিখা আৰু হেৰি কৰা ছাৰ সেই গতিকে এইটো গানৰ লগত জুবিন গাৰ্গৰ আদৰ্শটো মিলালে নহ'ব তেখেত ছাৰ তেখেতে বাওঁপন্থী আৰু সমাজবাদী চব আপোনালোকে সেইটো কথা আৰু উল্লেখ কৰিব নালাগে গতিকে ছাৰ এই কথাবিলাকো Please, তদন্ত এইকাৰণে আওতালৈ mention আহিব কৰিব লাগে বুলি ক'ব নালাগে। লাগিব মুখ্যমন্ত্ৰীয়ে এইখিনি উত্তৰ দিয়াই নাই মুখ্যমন্ত্ৰীয়েতো এইবিলাক নক'লেই সেই গতিকে আমি ছাৰ নাই, সেইকাৰণে পৰিৱেশটো মুখ্যমন্ত্ৰীৰ বৰং, ন? ৰিপ্লাই টু নট ছেটিছফাইড চ' লিভিং দ্য হাউচ ফৰ চাম টাইম মোৰ ক'ব লগা আছে তেওঁ গোটেই গীতটোৰ ব্যাখ্যাটো সঠিক কৰা নাই ব্যাখ্যাটো মই কৈছো ৰজা ঘৰিয়াকো জনাদেশ লাগে প্লিজ তেওঁ ৰ'ব প্লিজ এই গানৰ বিষয়ে আৰু ক'ব এইটো নিজৰ নিজৰ ভাৱ যোনে যিটো ভাবি লয় সেইটোৱেই হ'ব আৰু কি আছে যোনে যি ভাবি লয় কবিতা আৰু গান আৰু সেইটো বুজাটো নিজে নিজৰ কিবা কৰি ল'লে হ'ল আপোনাৰ ভাৱনা আপুনি ক'লে আনকো আপোনাৰ ভাৱনা মতে যাব লাগে বুলি ক'লে কি হ'ব যিবিলাকে প্লিজ ছাৰ এটা পইণ্ট অফ অৰ্ডাৰ Please. আছিল অধ্যক্ষ ডাঙৰীয়া Please. অধ্যক্ষ ডাঙৰীয়া প্লিজ এতিয়া আমি অধ্যক্ষ ডাঙৰীয়া এটা পইণ্ট অফ অৰ্ডাৰ আছিলে আমাৰ সন্মানীয় সদস্য মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই যেতিয়া বক্তব্যৰ সময়ত বিষ্ণু ৰাভাদেৱৰ কথা কৈছিলে তেতিয়া মদৰ এটা প্ৰসংগ আনিছিলে এইটো এই প্ৰচিডিঙৰ পৰা এইটো এক্সপাণ্ড কৰিব লাগে বিষ্ণু ৰাভাদেৱৰ কথা কওঁতে আপুনি মদৰ শব্দ এটা ব্যৱহাৰ কৰিছে সেই শব্দটো এক্সপাণ্ড কৰিব পদৰ কোনো ব্যৱহাৰ কৰা নাই মই কৈছো কিছুমান মানুহে তেওঁক মদাহী বুলি কৈছিল ইতিহাস লেখা আছে এক্সপাণ্ড কৰিব লাগে লেখা আৰু আছে। অথেণ্টিকেট কথা ক'ব নাপায় নহয় বিষ্ণু প্ৰসাদ ৰাভা ৰেকৰ্ড অপমান কৰিছে নিজে বিষ্ণু প্ৰসাদ ৰাভাদেৱক অপমান কৰিছে গতিকে হ'ব expand এতিয়া কৰিব এক্সপাণ্ড লাগে। কৰা হ'ব আৰু আজি বিষ্ণু প্ৰসাদ ৰাভাক আজি অপমান কৰা ক্ষমতা আছে মাননীয় অধ্যক্ষ মহোদয় ফাইল পঠাইছিল বিষ্ণু ৰাভাক আপুনি কি ক'ব মদাহী বনালে গোপীনাথ বৰদলৈক এয়াৰপৰ্ট উৰুৱাই দিলে ভূপেন হাজৰিকাক কোনোবা এজন শিল্পী কৰিলে এইটো কি কৰিব খুজিছে আপোনালোকে মই বিষ্ণু ৰাভাক মদাহী বনোৱা নাই কিছুমান অসমীয়া মানুহে আপুনি আপুনিয়ে কৈ আছে আপুনি নিজে কৈ আছে আপুনি নিজে বনাবৰ কাৰণে কৈ আছে এইবিলাক কথা অসমৰ কোনো মানুহে কেতিয়াও বিশ্ব এইটো শেষ হ'ল। বুলি কোৱা নাই কোনো লিখিত যোৱা নাই আপুনি কিয় কৈ This subject is over. সদনৰ এই Please. পবিত্ৰ সদনৰ মজিয়াত আপুনি এজন মানুহক এজন অসমৰ বিখ্যাত মানুহক বদনাম দি আছে আপুনি আমি জানো আপোনাক ধিক্কাৰ দিব লাগে তুলিব গৈছিল এই সদনে আজি আপোনাক ধিক্কাৰ দিছে হেল্ল' মই আমি এডজাৰ্ণমেণ্ট মচনৰ ওপৰত ডিছকাশ্যন কৰিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি ৰিপ্লাই দিলে আৰু আমি হাউচৰ কনচেণ্ট লৈছিলোঁ যে আমি এডজাৰ্ণমেণ্ট মচনত আলোচনা কৰিলেও আমি ৰিপৰ্ট লিংক আৰু আমাৰ ইন্ট্ৰডাকশ্যন এই বিষয়বিলাক আমি মানে পুনৰ টেক আপ কৰিম এতিয়া যিহেতু আমাৰ সময় আছে গতিকে আমি পুনৰ অধ্যক্ষ মহোদয় আমি এডজাৰ্ণমেণ্ট মিছনটোত বিচাৰিছিলো যে জুবিন গাৰ্গক হত্যা কৰা হৈছে কোনে হত্যা কৰিছে মানে অলৰেডি ৰিপ্লাই দিলে তদন্ত চলি আছে ন আৰ্গুমেণ্ট ন ডিবেট কোনো ডিবেট নহয় ইটোৰ ওপৰত এইটো ছাবজুডিচ মেটাৰ গতিকে এইটো চলি আছে মানুহখিনি এতিয়া কাৰ্য উপদেষ্টা কমিটিৰ প্ৰতিবেদনটো জানিব লাগে আমাৰ কি কি আছে অলৰেডি অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়ম 230ৰ অধীনত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা কমিটিৰ এখন সভা 31 অক্টোবৰ 2025 তাৰিখে আবেলি 4:15 বজাত অধ্যক্ষ কাৰ্যালয় সভাকক্ষত 2025 চনৰ শীতকালীন অধিৱেশনত উত্থাপিত হ'বলগীয়া কাৰ্যসূচীসমূহৰ ওপৰত আলোচনা কৰাৰ লগতে সাময়িক কাৰ্যসূচীখন চূড়ান্তকৰণৰ বাবে অনুষ্ঠিত কৰা হয় আৰু সভাই সৰ্বসন্মতিক্ৰমে আজিৰ পৰা আৰম্ভ হোৱা শীতকালীন অধিৱেশনৰ সাময়িক কাৰ্যসূচীখন চূড়ান্ত কৰি অনুমোদন জনায় সমিতিয়ে সাময়িক কাৰ্যসূচীখন ওপৰত বিশদভাৱে আলোচনা কৰাৰ অন্তত চলিত শীতকালীন অধিৱেশন 25 নৱেম্বৰৰ পৰা 29 নৱেম্বৰ 2025 তাৰিখলৈ মুঠ 5 কৰ্মৰ দিনৰ বাবে নিৰ্ধাৰণ কৰে লগতে এদিন বেচৰকাৰী কাৰ্যসূচী
সদস্যৰ কাৰ্যসূচী আৰু প্ৰশ্নসমূহৰ বাবে বিভিন্ন বিভাগৰ দিনসমূহৰ ক্ৰমানুসাৰ আবণ্টন অনুসৰি চলিত অধিৱেশনৰ গ্ৰুপ ক অন্তৰ্ভুক্ত নোহোৱাৰ বাবে 29 নৱেম্বৰ 2025 তাৰিখ শনিবাৰ গ্ৰুপ কৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 27 নৱেম্বৰ 2025 তাৰিখ 2025-26 বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰীসমূহ আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত আলোচনাৰ অন্তত ভোটদানৰ বাবে লোৱা আৰু 2025 অসম বিনিয়োজন বিধেয়কখন উপস্থাপন ব্যৱস্থাৰে পাৰিত কৰাৰ বাবে সভাই সিদ্ধান্ত গ্ৰহণ কৰে। আশা কৰোঁ এই প্ৰতিবেদন সদনৰ অনুমোদন আছে। এতিয়া 4 নং আছিলে আমাৰ আগত। মই এতিয়া অসম বিধানসভা সচিবালয়ৰ নিযুক্তি আৰু সেৱাৰ চৰ্তসমূহ নিয়মাৱলী 2025 উপস্থাপন কৰিলোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হোম পাছপৰ্ট বিভাগৰ 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদনখন সদনত দাখিল কৰিব। মাননীয় অধ্যক্ষ মহোদয়, মই হোম পাছপৰ্ট বিভাগৰ 2024-25 বৰ্ষৰ বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদন সদনত দাখিল কৰিলোঁ। আৰু আছে অনাৰেবল চিফ মিনিষ্টাৰ হোম এ আইটেম নম্বৰ 6। মাননীয় অধ্যক্ষ মহোদয়, মই হোম এ বিভাগৰ ষ্টেট পুলিচ একাউণ্টেবিলিটি কমিশ্যন স্পেকৰ 2023 বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন সদনত দাখিল কৰিলোঁ। অনাৰেবল মিনিষ্টাৰ শ্ৰী ৰঞ্জিত কুমাৰ দাস। মাননীয় অধ্যক্ষ মহোদয়, মই সাধাৰণ প্ৰশাসনিক সচিবালয় একাউণ্ট বিভাগৰ 2024-25 বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰশাসনিক প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ। অনাৰেবল মিনিষ্টাৰ শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী।